নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি আমি আহিছোঁ এটা ব্যতিক্ৰমী জন্মদিনৰ খানা খাবলৈ। সকলোৱে জন্মদিন হ'লে ৰেষ্টুৰেণ্ট হোটেলত গৈ পাৰ্টি কৰে, আৰু আমি তেনেকুৱা ধৰণৰ পাৰ্টি কৰা নাই। আমি এটা সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি খানাটো খাবলৈ আহিছোঁ। আমাৰে দাদা এজন হীৰকজ্যোতি কলিতা, তেওঁৰ আজি বাৰ্থডে হয়, জন্মদিন হয়। গতিকে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি খানাটো খাবলৈ আহিছোঁ। চাওক পৰিৱেশটো কিমান ধুনীয়া, আৰু দেখিছে হয়তো ঘৰ, আমি সেই ঘৰটোতে আমি খানা খাইছোঁ। মই দেখাই দিছোঁ ঘৰটো, এইটো আপোনালোকে দেখিবলৈ পাইছে, এইটো ঘৰ। এই ঘৰটোতে আমাৰ বনোৱা কৰা চলি আছে, আৰু আমি যাম তালৈ, লাহে লাহে যাম। বাকী আৰু 2-3জন দাদা আহি পোৱা নাই, গতিকে তেওঁলোক আহিলে আমি তালৈ যাম। আৰু আমাৰ মাজত আৰু 2জন দাদা আহি উপস্থিত হৈছে। এই তেওঁ দেখিছে, তেওঁ গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি আছে। আৰু এইজন দাদা নামটো জোনদীপ নাথ। কিবা এটা কৈ দিয়া। কিবা এটা কি ক'ম, খানা উপলক্ষে আহিছোঁ আমি। তেওঁলোকে ক'ব নোৱাৰে একো। আৰু এইজন দাদাৰ নাম মাধুৰ্য বৰা, তেওঁ ধুনীয়া গান গায় দেই, কিন্তু মনত ৰাখিব, তেওঁ ধুনীয়া গান গায়। তেওঁ গান এটা শুনাব, আৰু লিংক ডিছক্ৰিপশ্যনত থাকিব, আপোনালোকে চাব। তেওঁ গোৱা গানৰ কিছুমান লিংক ডিছক্ৰিপশ্যনত আছে। বিহু মঞ্চত পাবৰ বাবে তেওঁ যোগাযোগ কৰিব পাৰে, নাম্বাৰ ডিছক্ৰিপশ্যনত থাকিব। আৰু মাধুৰ্য বৰাই আমাক গান এটা শুনাব, আপোনালোকৰ বাবে গান এটা লৈ আহিছে তেওঁ। গান এটা গাই দিয়ে। বৰষা পথাৰতো ভনীতি ৰহে দৈ, হালে বাই আছিলো এহালি দমৰালৈ। চাহ দিব গৈছিলা অ ভনীতি ৰহে দৈ, লাৱনী মুখতে মিচিকিয়া হাঁহিলৈ। তেওঁৰ বাবে এটা লাইক দি দিয়ক আপোনালোকে। আৰু তেওঁ দেখিছে গছৰ ওপৰত উঠি আছে, তেওঁ চেলফি লোৱাত ব্যস্ত। তেওঁ গছৰ ওপৰত চেলফি লোৱাত ব্যস্ত। মাধুৰ্য বৰাই এটা গান পৰিৱেশন কৰিলে আপোনালোকৰ মাজত, আৰু তেওঁ গোৱা এটা গানৰ কিছু দৃশ্য আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত থাকিব, তাত গৈ আপোনালোকে চাব পাৰিব। ধন্যবাদ। খানা আয়োজন পূৰা চলি আছে। এইপিনে মাংস সিজি আছে, সিজাই ল'ব লাগে মাংসটো, কাৰণ কৰোণা ভাইৰাছ চলি আছে ন, সাৱধানতা। এইপিনে চাই দিয়া। খৰিৰ সন্ধানত কৈ দিয়া, কিবা এটা কৈ দিয়া। দেখিছে, এতিয়া আমি গৈ আছোঁ খৰিৰ সন্ধানত। BJ মিউজিক গৈ আছে খানা খাবৰ বাবে। তেওঁৰো এটা চেনেল আছে, ডিছক্ৰিপশ্যনত লিংক থাকিব, চাব আপোনালোক সকলোৱে। দেখিছে এটা সুন্দৰ পৰিৱেশ, এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। আমাৰ গাঁৱতে হয়, আমাৰ গাঁৱৰ ওচৰৰ এখন ফাৰ্ম। আপোনালোকে দেখিছে, এয়া বনোৱাই কাম কৰি আছে, ফাৰ্মখনত কাম কৰি আছে। আৰু আমি এইটো ঘৰতে আমি খানা বনাই থকা হৈছে, ইয়াতে খামগৈ আমি খানা। আৰু এইখন আপোনালোকে দেখিছে, সেইখন লামডিং বনাঞ্চল হয়। আপোনালোকে দেখিছে, এইখন লামডিং বনাঞ্চল হয়। কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ চাওক। আৰু এতিয়া আমাৰ খানা চানা খাই হৈ গ'ল, আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।